Hello guys, welcome back to my YouTube channel. কি খবৰ ভালনে দিয়ক সকলোৱে ভালে কুশলে থাকক ময়ো ভালে কুশলে থাকোঁ ভগৱানে সকলোকে কুশলে ৰাখক নে কি কয় কথা হ'ল কি এতিয়া আমি আহি পালোঁ উৰিষ্যা বালেশ্বৰ বুলি এটা ষ্টেচন আছে ট্ৰেইন ষ্টেচন তাত নামিলোঁ তাত নামি আহি কেনে আমি 2:30 বজাত নামিলোঁ ট্ৰেইনৰ পৰা নামি কেনে তাৰ পৰা গাড়ী দি লৈ আহিলে হোটেল আছে আমাৰ জেগাটোৰ নাম কি কাদ্ৰাক বুলি কয় তেনেকুৱা জেগা এটাৰ নাম তো কথাটো হ'ল কি কাৰণে আহিছোঁ উৰিষ্যালৈ সেইটোতো আপোনালোকে গম পাইছে ইতিমধ্যে যে বন্ধুৰ বিয়া আজি এতিয়া 3:30 বাজিলে 4:30 বাজিব হ'ল এতিয়া আহি পালোঁ হোটেলত তো 6:30 বজাত পোৱাকৈ মাতিছে কইনা ঘৰলৈ আজি আঙুঠি পিন্ধোৱা আছে অহাকালি বিয়া তো ব'লক এতিয়া গা পা ধুই ওলাই যাওঁ কইনা ঘৰত ওলাই যাম তো আজি এখেতসকলৰ আঙুঠি পিন্ধোৱাৰ নীতি নিয়মখিনি কেনেকুৱানো কি মানে পুৰণি নীতি নিয়মেৰে আঙুঠি পিন্ধোৱা পৰ্ব কৰে নে আপোনালোকৰ এই আজিকালি মডাৰ্ণ কিছুমান কেক কাটি কেনে কিবা এইবিলাক কৰি মেলি যে কেক আঙুঠি পিন্ধাই নে তেনেকৈ কৰে কি যেনেকৈ নহওক মুঠতে বহুত এক্সাইটেড হৈ আছোঁ তাতে গৈ মানে নীতি নিয়মখিনি চাবৰ কাৰণে যি কি নহওক চাই থাকিব ভিডিঅ'টো আপোনালোকো কি পাৰোঁ চবৰে অলপ দেখাবলৈ চেষ্টা কৰিম একুৰেট পাৰফেক্টকৈ দেখাব নোৱাৰিলেও অলপ আওপকীয়াকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিম মানে কি মইতো ডাঙৰ ব্লগাৰ নহয় যে একদম পাৰফেক্ট দেখাব পাৰিম যিয়ে অলপ দেখাব তাতে সন্তুষ্ট হৈ চাব আৰু কমপ্লেইন নকৰিব মানে গালি চালি নাপাৰিব এটা দিন 25 ঘণ্টা 24 ঘণ্টা আহি পাই উৰিষ্যা আহি পালোঁ ভাগৰ যুগও লাগিছে এতিয়া উপায় নাই আকৌ এইটো ওলাই যাবই লাগিব ইয়াতে অলপ 1 ঘণ্টামান ৰেষ্ট কৰিম আৰু গা চা ধুই কেনে চুট ফাটি খতম ঠাণ্ডা গৰম মিক্স হৈ গৈছে গোটেইখন দিয়ক ঠিক আছে দিয়ক কইনা ঘৰত গৈ কিনে লগ পাই আছোঁ আপোনালোকক অ'কে ভিডিঅ'টো চাই থাকিব দেই থেংক ইউ তো ফাইনেলি আমি দৰা ঘৰত কইনা ঘৰত আহি পালোঁ কইনা ঘৰখন এতিয়া গাড়ীৰ পৰা নামিছে মানুহ দেখাই আছোঁ আপোনালোকক পুৰা দুৰ্গা পূজাক গেট দিয়া টাইপ দিছে আৰু এই বিষ্ণু এফালে দৰাৰ মাক দৰা বাহ মজা লাগিছে দেই তো এইফালে এণ্ট্ৰেঞ্চটো কইনা ঘৰলৈ সোমাই যোৱাটো বাকী দেখাই আছোঁ ৰ'ব আপোনালোকক নাই তুমি ল'ব লাগিব এনেকৈ কেনেকৈ হ'ব তুমি ল'ব লাগিব দৰা মুখখন লেটছ গ' ব্ৰ' তো আমি আহি আছোঁ এতিয়া কইনা ঘৰলৈ কেনেকুৱা লাগিছে বন্ধু নাৰ্ভাছ লাগিছে মোৰতো ভালে লাগিব দিয়াচোন বাৰু বন্ধুৰ বিয়া ভালে লাগিব তোমাৰ নাৰ্ভাছ লাগিছে নে অলপমান চব ঠিকে আছে ন অ'কে ইয়াতো চব হিন্দীতে পাতিব লাগিব অ'কে সেইটো ঘৰটো কইনা ঘৰ এয়া তই কৰি থাক তোৰ কামটো কৰি থাক মই আচলতে তোৰ কামটো ব্লগ বনাই থাক কইনা ঘৰ কিছু সজাই থৈছে আৰু দেই কিছু সজাই থৈছে কইনা ঘৰ ন ডিজাইন আনিছে কইনা ইয়াতে বহিব চাগে দেই बड़े लाड प्यार से किया जाता है हमारा आज का ये फंक्शन पिছত এনেকে আমাক বহিব দিছে रानी के आने की खुशी में है दौरा माँ देखो यहाँ पे खाई लो तो এনেকে বহি আছো কি নিয়ম কৰে নাজানো এইফালে দৰা পুৰা ফটো মাৰি আছে এতিয়া কইনা আহি আছে কইনাৰ লগত মাৰিব বোলে আহি পাই চাহ খুৱাই চিধা ফটো মতে লাগিছে ৰীতি নীতি নিয়ম কি হয় পিছত হ'ব মানে ফটো কইনা আহি আছে কইনাৰ লগত ফটো মাৰিব এতিয়া দৰাক ইয়াত এনেকৈ ৰখি দিব এতিয়া ৰখি দিব কৈছে
কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা? অলপ ভাল লাগিছে কিন্তু অলপ নাৰ্ভাছনেছো হৈছে। চাওঁ তথাপিতো হৈ যাব, যি হ'লে হ'ব। একো নাই, লেটছ ৰক। আমি আছোঁ, কিয় চিন্তা কৰিছা? হৈ যাব টেনশ্যন। এইফালে মাকহঁতে বহি আছে এনেকৈ। সেই ভিতৰৰ পৰা কইনা আহিবলৈ ৰখি আছে। অহা নাই? ফটো মাৰি এইফালে এখন ডিজে চিজে কিবা কিবি স্কিন লগাই থৈছে। ইয়াতে কিবা নাচ বাগানা হ'ব বোলে। কি হয় নাজানো, দেখাম আৰু চবৰে অলপ ভিডিঅ'টো ভিডিঅ'বিলাক কৰি থাকিবলৈ একদম বৈধ্য লাজ লাগিছে কথা কৈ, কিন্তু তথাপিতো তাৰ মাজতে চেষ্টা কৰি আছোঁ মনে মনে লুকাই কৰিবলৈ। চাব নিয়মবিলাক অলপ বেলেগ হয় নাই? অলপ নিয়মবিলাক বেলেগ, আমাৰ অসমতকৈ বেলেগ আৰু বহুত বেলেগ হয় নাই? আহি পাই প্ৰথমে চাহ খুৱাই লৈছে, পানী খুৱাইছে, তাৰপিছত ডাইৰেক্ট ফটো, তাৰপিছতে কি হ'ব? আঙুঠি পিন্ধোৱা প্ৰথমে নহয়, প্ৰথমে ডাইৰেক্ট ফটো, তাৰপিছতে আঙুঠি যাব। ইয়াৰ পাছত কি কৰে প্ৰভুই জানে। আমি আৰু কি কৰিম এবাৰলৈকে চাই আপোনালোকেও চাই থাকক, গম পাব কেনেকুৱা ধৰণৰ বিয়া। আমিও কম দূৰৰ পৰা অহা নাই, কম নহয় আমিও নিজে গম পোৱা নাই। দিয়ক দিয়ক। এয়া কেকটো আনিছে দেই, কেকটো আনিছে। এতিয়া প্ৰথমে দৰা কইনা কেক কাটিব, কেক কাটি ল'ব, তাৰপিছতহে আঙুঠি পিন্ধোৱা পৰ্ব হ'ব বোলে। খাতাৰনাককৈ আনিছে দেই। মস্ত ডাঙৰ কেক বে। কেকটো চক, এই মস্ত কেক এডাল। কেকটোৰ সিহঁতৰ দুটা ফটো আছে, দেখিছেনে? সিহঁতৰ দুটা ফটোও লগাইছে কেকটোত। এই ওপৰত এই দৰা কইনা চাউনি দেখো বেলেগ আৰু দৰা কইনা এই চাউনি দেখো। বেলেগ আৰু কোনে পাইছো মানুহটো। अच्छा ठीक है आजा नहीं जाओ आराम से आराम কি কৰিব হয়নে? কি কৰিম দস্তি আজি আমি বন্ধু ল'ৰাৰ মা ককাই বৌয়েক চব আমি ইয়াত পিছফালে ইয়াত কৰি আছে, আঙুঠি পিন্ধাবলৈ লাগি আছে। কালি বিয়া
ভাল লাগিছে বহুত 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 চকীত দুটা কি কথা কেকটো কিন্তু মজা লাগিছে আকৌ মস্ত কেক এডাল আচ্ছা কাহিনীটো সেইটো মানে প্ৰথমে কেক কাটিব কেক কাটি কেনে আঙুঠি পিন্ধাব আচলৰ ৰহস্যটো এতিয়াহে বুজি পাইছোঁ ফটোটো দেখাই দিলা ফটোটো দিছে কিয় কিদৰে কেক কাটে কিদৰে আঙুঠি পিন্ধাই কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'ব চাই থাকক উৰিষ্যাসকলৰ মানে উৰিষ্যাত বাস কৰা ব্ৰাহ্মণসকলৰ মানে বিয়া পতাৰ পৰম্পৰাটো কেনেকুৱা ধৰণৰ সেয়াই দেখাবলৈ চেষ্টা কৰিছোঁ কেকটো ফটোটো দেখাই দিয়া দেখাইছোঁ তো ইয়াতে আঙুঠি কইনা ভনীয়েকে আঙুঠি লৈ আছে এক্সকিউজ মি দেখাই দিছোঁ এইকেইটা আঙুঠি এই দুলহা কা ইয়ে দুলহন কা না আচ্ছা এইকেইটা আঙুঠিকেইটা এনেকৈ ফুলৰ মাজত সজাই থৈছে সজাই কিনে পিন্ধাব কইনা ভনীয়েকে লৈ আছে বুজি নাপালেও নাই আঙুঠিকেইটা ধুনীয়া লাগিছে তনিষ্ক এইটো তনিষ্ক বঢ়িয়া ঠিকে আছে কইনা ভনীয়েকো ধুনীয়াই বাৰু বেয়া নহয় হয় নাই ৰুচি আইঅ কেক কাটিছে দৰা কইনা কেক কাটিছে চক মানে কিদৰে পালন কৰে প্ৰথমে কেক কাটিছে কেক কটাৰ পাছতে আঙুঠি পিন্ধাব এই দৰা কইনা মিলি কেক কাটিছে কেকটো চক কিমান ডাঙৰ কেক চক কেকটোত তাতো দুটা ফটোখনো আছে এতিয়া দৰাৰ মাক ভায়েক এপিনে কইনাৰ মাক বাপেক একেলগে এটা জইণ্ট ফটো এটা ল'ব জইণ্ট ফটো ল'বলৈ ৰেডি হৈছে এতিয়া কেক কাটি খুৱাই মেলি আজৰি এতিয়া কথা হ'ল কি কইনাৰ ভনীয়েকে লৈ আহিছে আঙুঠিকেইটা থালত লৈ আহিছে তেনেকৈ ফুলৰ মাজত সজাই মেলি সজাই কিনে এতিয়া আঙুঠিটো পিন্ধিব এতিয়া অ'কে চাই থাকিব দেই তো এয়া আৰম্ভ হৈছে আঙুঠি পিন্ধোৱা পৰ্ব My God! Wow! What's up? Oh! Yeah! দৰা কইনা আঙুঠি পিন্ধালে এবাৰ কইনা দৰাক আঙুঠি পিন্ধাব এইফালে চাই দিয়া শেষ হ'ল এতিয়া কি নেক্সট কি ষ্টেপ আছে নেক্সট কি মানে পজিশ্যন আছে নেক্সট কি কৰ্ম আছে নেক্সট কি পৰ্ব আছে একো নাজানো একো আইডিয়া নাই তো যিয়ে দেখাবলৈ চেষ্টা কৰিম চাই থাকিব দেই
দুটাক অলপ নাচিব কৈছে, দৰাৰ লগত বন্ধু দুটাকো নাচিব কৈছে ষ্টেজত অলপ। এতিয়া আমি অলপ নাচিব লাগিব, কিমান কি নাচিব পাৰোঁ নাজানো, কি পাৰোঁ নাচিব চেষ্টা কৰিম নেকি? অ'কে, বিষ্ণু হওক। আঙুঠি পিন্ধোৱা, কেক কাটা, ঘড়ী পিন্ধোৱা নিয়ম সকলো হৈ গ'ল, খোৱা বোৱা সকলো হৈ গ'ল। এতিয়া অলপ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হৈ আছে, মানে কি আৰু দৰা ঘৰ পাতিত নাচিব দিছে, এতিয়া কইনা ঘৰ পাতিত নাচিব, তেনেকুৱাকৈ কৰি আছে। এইফালে কইনাৰ দেখা পাইছে আপোনালোকে, কইনাৰ দৰাৰ মাক আৰু মাহীয়েকে নাচি আছে ইয়াত বিহু গান লগাই কিনে। ইয়াৰ পিছতে কইনাৰ মাকহঁতে আহিব নাচিবলৈ, নাচিব। ত' এতিয়া কইনাৰ পাল, কইনা নাচিব বুলি। এতিয়া কি নাচে চাওঁচোন, কি গানত নাচে এতিয়া দেখা যাওক নে কি কয়। আমিতো নাছিলোঁ বাৰু যিমান নাচিবলৈ, কইনা ৰেডি নাচিবলৈ দেখাইছোঁ আপোনালোকক চাই। এয়া কইনা ৰেডি। কইনা নাচা আৰম্ভ কৰিছে। কাষতে মাক আৰু দেউতাক বহি কিনে চাই আছে। কেনে ভাল লাগিছে, ভাল লাগিছে। মাকৰ কাৰণে ডেডিকেট কৰিছে গানটো। ভাল লাগিছে, চাই লওক আপোনালোকে। ঘৈণীয়েকে নাচিছেতো। মাক কিছু সময় আবেগিক হৈ পৰিছে। करा दे बाबा मैं तेरी मलिका, टुकड़ा मैं तेरे दिल का, एक बार फिर से दहलीज पार करा दे, मुड़ के ना देखो दिल।
খুব সুন্দৰ নাচিছে মাক আৱেগিক হৈ পৰিল দেউতাকো আৱেগিক হৈ পৰিছে আৰু ইউটিউবাৰ এইটো ইউটিউবাৰ এণ্টা ইউটিউবাৰ লৈ আহিছোঁ ইউটিউবাৰ हमेशा जाना नहीं करती रहती है এই বাইক ভনীয়েকৰ মৰমৰ ওপৰত শ্বেয়াৰ কৰিছে মৰমখিনি perform one dance for me অ'কে okay অ'কে ভনীয়েকে এতিয়া বাইক হয়নে এতিয়া ভনীয়েকে বাইকৰ কাৰণে ডেন্স কৰিব হা বাইকৰ ডেন্সটো চালোঁ এতিয়া ভনীয়েকৰ ডেন্স চাম নে কি কোৱা ধুনীয়া ধুনীয়া চলি আছে ভাল লাগিব আপোনালোকে চাই থাকক চাই থাকক এইয়া কইনা ভনীয়েকে নাচিছে দেই কইনা ভনীয়েকে নাচিছে সীমান্ত অলপ আগলৈ কৈ দিয়া না ভাল হ'ব অলপ আগলৈ কৈ দিয়া না অলৰাইট গাইজ ফাইনেলি আমি এতিয়া হোটেল আহি পালোহি
খুব ভাগৰ লাগিছে। এতিয়া সময় হৈছে কিমান 11:30 বাজিছে। তাতে ৰীতি নীতি নিয়মখিনি কি দেখা পালে অলপকৈ যে কি প্ৰথমে গৈ পাইছোঁ, বহিব দিছে, চাহ তাহ খাব দিছে। খাব দিয়াৰ পিছত দৰাক ষ্টেজলৈ মাতিলে। ষ্টেজৰ নিচিনাকৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি বনাই থৈছে। তাত মাতিলে, তাত দৰা চিংগুলকৈ ফটো চটো মাৰিলে, ভিডিঅ' চিডিঅ' কৰিলে। তাৰপিছত কইনা ভিতৰৰ পৰা ওলাই আহিলে। কইনা ষ্টেজত ল'লেকে সিহঁতৰ লগতো দুইটা মানে একেলগে ফটো চটো উঠালে, ভিডিঅ' চিডিঅ' কৰিলে। তাৰপিছত মস্ত ডাঙৰ কেক এটা আনিলে, কেকটো কাটিলে। কেকটো কটাৰ পিছত ইটোক আঙুঠি পিন্ধোৱা পৰ্বটো হ'ল। আঙুঠি পিন্ধোৱাৰ পিছত এটা ঘড়ী পিন্ধালে। ইটোৱে আনটোক ঘড়ী পিন্ধাইছে, আঙুঠি পিন্ধোৱাৰ দৰে ঘড়ী পিন্ধাইছে। ঘড়ী পিন্ধোৱাৰ পিছত আৰু অলপ চবেই অলপ ডেন্স কৰিছে। ডেন্স কৰাখিনি অলপ দেখালোঁ। কিমানখিনি কি দেখাব পাৰিছোঁ নাজানো। ইমানে বৰ বিশেষ নিয়ম নেদেখিলোঁ তেনেকৈ, কিন্তু যিখিনি নিয়ম কৰিলে সেইখিনি ভাল লাগিল। খুব মানে ফূৰ্তি লাগিল যথেষ্টখিনি। তো দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। খুব ভাগৰো লাগিছে। বিশেষ বেছি কথা কৈ নাথাকোঁ, কথা কোৱা অভ্যাসো নাই ইমান। ভিডিঅ'টো চাই থাকিব। কিমান কি দেখাব পাৰিলোঁ নাজানো, কিমান কি দেখাব পাৰিছোঁ বা পাৰিম ভৱিষ্যতো নাজানো। মুঠতে চাই থাকিব যদি সময় থাকে হাতত, তো অলপ হ'লেও ভিডিঅ'টো চাবলৈ আশা ৰাখিছোঁ আপোনালোকে। তো দিয়ক, কাইলৈ বিয়া আছে। কালি বিয়াখন কিদৰে পালন কৰে, কিমান মানে কেনেকুৱা কি ছিষ্টেমটো গোটেইটো অলপ চবৰে অলপ দেখাবলৈ চেষ্টা কৰিম। তাৰ মাজতে অলপ চলপ থাকি যাব, এইটো উপায় নাই। দিয়ক, যি কি নহওক, অ'কে, বাই বাই, গুড নাইট। সকলোকে শুভৰাত্ৰি জনাইছোঁ। শেষত পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত মৰম জনাই আপোনালোকক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অ'কে, বাই বাই।